অবৈধভাৱে কাৰ্যকাল চলাই থকা আৰ চি জনে পদত্যাগ নকৰা পৰ্যন্ত এই যুঁজ চলিছে চলিব। ইনকলাব জিন্দাবাদ, ইনকলাব চলিছে চলিব, ইনকলাব জিন্দাবাদ। অসমৰ জাতীয় অনুষ্ঠান সেৱাক ৰক্ষা কৰাৰ স্বাৰ্থত এই যুঁজ চলিছে চলিব। অসমৰ জাতীয় অনুষ্ঠান সেৱা ৰক্ষাৰ স্বাৰ্থত এই যুঁজ চলিছে চলিব। ইনকলাব জিন্দাবাদ। আৰম্ভণিৰ পৰা আমাৰ এটা দাবী আমি কৰি আহিছোঁ যে আৰ চি জি যিহেতু সেৱাৰ মুৰব্বী হয়, ইমানখিনি হোৱাৰ পিছতো তেওঁ কিয় তদন্তৰ আওতালৈ অনা নাই, সেইটো আমাৰ প্ৰথম প্ৰশ্ন হয় যে তেওঁ কি ইমান বিশেষ ব্যক্তি যে তেওঁৰ চকীখনত বহিব পৰাকৈ আমাৰ অসমত আৰু কোনো নাই, কিহৰ কাৰণে চৰকাৰে তেওঁক অনা নাই। আৰু আমি দেখিছোঁ যে এখনকৈ এখন চৰকাৰী যি শিক্ষা অনুষ্ঠান চৰকাৰে বন্ধ কৰিবলৈ ধৰিছে, তেওঁলোকক যদি প্ৰশ্ন কৰা হয় যে তেওঁলোকে কয় যে ছাত্ৰ ছাত্ৰী সংখ্যা কম বাবে সেই স্কুলসমূহ বন্ধ কৰি দিয়া হৈছে। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে আমাৰ যেতিয়া আঙুলিত ঘাঁ লাগে আমি আঙুলিটো কাটি দিম জানো? নাই, আমি তাত ঔষধ দিম। সেইদৰে তেওঁলোকে কিয় এইটো তেওঁলোকে চেষ্টা কৰা নাই যে জানিবৰ কাৰণে সেই স্কুলকেইখনত কিয় ছাত্ৰ ছাত্ৰী কমি গৈছে। আৰু আমি কৰোণাৰ পিছত আমি জানা মতে যে শিক্ষা যিবোৰ চৰকাৰী শিক্ষা অনুষ্ঠান তাতে কিন্তু ছাত্ৰ ছাত্ৰী বাঢ়িছে, কিন্তু সেই যিটো নম্বৰত বাঢ়িছে সিমান কিন্তু টিচাৰ্ছ তেওঁলোকে এপইণ্টমেণ্ট দিব পৰা নাই। আৰু আমি এটা ইয়াতে ৰাজনৈতিক গোন্ধ পাইছোঁ, কাৰণ আমি যদি মুখ্যমন্ত্ৰীক এবাৰ প্ৰশ্ন কৰা হৈছিলে যে সেৱাৰ কথা তেওঁ কি কয়, যে তেওঁ কৈছে যে সেৱাৰ অৱস্থা খুবেই বেয়া, সেইকাৰণে সকলো স্কুল বন্ধ কৰি পেলাই CBSE কৰি দিব লাগে। সেৱাটো এটা আমাৰ জাতীয় অনুষ্ঠান হয়, সেৱাক যদি আমি বন্ধ কৰি দিওঁ তেনেহ'লে ইনডাইৰেক্টলি যদি আপোনালোকে চায় তেনেহ'লে গম পাব যে তেওঁ এই যে অসমীয়া মিডিয়ামত যি আমি পঢ়িবলৈ ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিছোঁ সেইটোও কিন্তু বন্ধ হৈ যাব, কাৰণ মেক্সিমাম সেৱা স্কুলে কিন্তু এতিয়া অসমীয়া মাধ্যমৰ হয়। আৰু তাতে কোনসকল পঢ়ি আছে? আমাৰ দৰে ছাত্ৰ ছাত্ৰী পঢ়ি আছে যাৰ 18 বছৰ বয়সতে 18টা কোম্পানী নাই। আমি সেনেকুৱা স্কুলতে গৈ পেলাই পঢ়িব লাগিব। এইবোৰ যদি স্কুল বন্ধ হৈ যায়, সেৱাটো যদি একেবাৰে গেলিবলৈ ধৰে, তেতিয়া কিন্তু আমাৰ যি আহি থকা প্ৰজন্ম সেই প্ৰজন্মসকলে কিন্তু পঢ়িবলৈ কোনো স্কুল বিচাৰি নাপাব।